নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ মাজলৈ। তো আজি আমি মানিকপুৰলৈ গৈ আছোঁ এটা বিশেষ কাৰণত। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, আপোনালোকে গম পাব কি কাৰণত গৈ আছোঁ আমি মানিকপুৰলৈ। মোৰ লগত যাব মিণ্টু ৰায়। বিনোদ এবাৰ নামটো কৈ দিয়া। মিণ্টু কুমাৰ ৰায় মোৰ নাম। তো আমি গাড়ীত উঠিলোঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি এতিয়া এখন দলং পাম। দলংখন চাবলৈ মানে বহুত ভাল লাগে এইখন। তো এই দলংখনৰ নাম হৈছে ডুবিৰ দলং। তো ইয়াতে এটা চাবলগীয়া বস্তু আছে, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি দলঙৰ যিটো এটা ভিউ আছে সেই ভিউটো আপোনালোকক দেখুৱাই আছোঁ মই। তো এইখনেই হ'ল দলংখন। মানে ইয়াতে দুডাল গাছ আছে। এই গাছ দুডাল মানে কি হৈছে, ওপৰতো মানে কি জোৰ লাগি গৈছে। তো ইয়াত মানে চাবলৈ ভাল। ৱাও, কি মজা, বঢ়িয়া লাগিছে কিন্তু দেই। আচলতে গাঁৱৰ পৰিৱেশটো এটা কিবা বেলেগ ধৰণৰ, চাবলৈ মানে বহুত ভাল লাগে। ইয়াত থাকিও ভাল লাগে। মানুহে হয়তো আমাক হাঁহিব পাৰে আমি গাঁৱলীয়া বুলি, কিন্তু আমি গাঁৱত থাকি বহুত শান্তিত থাকোঁ আমি। আমি পালোঁ এতিয়া জকুৱাপাৰাৰ ৰাস্তা। তো আমি জকুৱাপাৰাৰ ৰাস্তাৰে গৈ আছোঁ মানিকপুৰলৈ। তো এইখন কিবা বাছ আহিছে। বাছ নহয়, এইখন ট্ৰাক। মই না তুমি আজলি বুজা হোৱা নাই, লাহে লাহে জানিবা সকলো কথা। মই না তোমাক বহুতেই আছে জানা চাই, বুকুতে ঠাই ল'বলৈ মোকে গতিয়াই। ভাবি হেৰাই টোপনি বুকুখন বিষাই। মইনা সাৱধানে থাকিবা সদায়, মইনা সাৱধানে থাকিবা সদায়। নীলা আকাশলে চাই দেখি যোনে বাই। আহি থাক তুমি। अभी प्यारा सा चेहरा दिखा है, जाने क्या। তো আপোনালোকে দেখিলে ভিডিঅ'টোত আমি আছাম পুলিচৰ এডমিট কাৰ্ড উলিয়াবলৈ গৈছিলোঁ মানিকপুৰলৈ। তো সেইটোৱে আছিল আমাৰ মেইন কাম। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি এতিয়া ঘৰলৈ যাম, কিন্তু তাৰ আগতে তো বাইকত অলপ তেল কম আছে, এতিয়া আমি বাইকত তেল ভৰাম। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ সৰু মানুহ সৰু মানুহ, আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম।
ফটা কাগজতে সপোনবিলাক আঁকিম মিছা চাল মাৰি নিদো নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ সৰু মানুহ সৰু মানুহ আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি হেঁপাহতে উৰি আছো কলমটো মোৰ পাখি পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ সৰু মানুহ টেঙাদা মাছ পাইছে না মাছ মাৰি আছো লাহে ফাছ এতিয়াৰ পৰাহে মাৰি আছে নেকি দিয়ে পৰা কিমান পানী আহিছিলি এখাটো পানী বহুত আছিল পানী হয় নেকি কি কৰবি কপালৰ গাম মাটিত পেলে মাছ এটা পোৱা নাই নেকি মাছ পোৱা নাই শামুক পাইছো শামুক আমাৰ এই জন্তুকা আছে এইটো ক'ত আছে শামুক মনাত মাছ নাই দেখোন এটাও মাছ পোৱা নাই হা আজি সমানে পানী আহিছে হয় নেকি দে ঠিক আছে মাৰি থাক ওকে বাই বাই যাওঁ নেকি তো এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ থাকিল যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব লগতে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ যদি ভিডিঅ'টা ভাল পাইছা চায়া তেনেহ'লে আৰু লাইক কৰবি শ্বেয়াৰ কৰবি আৰু দানিফালে আছে ৰাঙা ৰাঙা সিটা ছাবস্ক্ৰাইব বাটনটা সিটা কৰবি আৰু লগতে এই কি কয় তাক ঘণ্টিটো বজাই দিবি ধন্যবাদ জয় বিনোদ